নমস্কাৰ, মই দীপাংকৰ বৈশ্যৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটা ব্লগলৈ। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। মই আজি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। বহুদিন ভিডিঅ' দিয়াই নাই, পথাৰৰ পৰাই আৰম্ভ কৰিছোঁ। ভিডিঅ'তে আপোনালোকে চাব বুলি মোৰ আশা থাকিল। বলক তেন্তে আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। বৰ্তমান পথাৰত আমাৰ পথাৰখন ইতিমধ্যে ধানবিলাক পকিছে আৰু ধানবোৰ কাটিব আৰম্ভ কৰিছে লাহেকৈ। সেইখিনিয়ে আপোনালোকক মই দেখুৱাম আৰু আমাৰ ধানখিনিও কেনেকুৱা হৈছে আপোনালোকক মই দেখুৱাম। যেতিয়া আমাৰ ধানখিনি ৰুইছিলোঁ তেতিয়াও মই আপোনালোকক আমাৰ ধানখিনি দেখুৱাইছিলোঁ। ধান ভাল হোৱা নাই, তথাপিও আপোনালোকক মই দেখুৱাই যাম কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া ধানবোৰ পকিছে আৰু ভালকৈ পকা নাই আৰু কেইদিনমান লাগিব হয়তো কাটিবলৈ। সম্পূৰ্ণকৈ পকিলে ধানখিনি কটা হ'ব। আৰু এয়া মই আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছোঁ আমাৰ পথাৰখন। এয়া এইবিলাক ধান আজি কাটিছে। এইবিলাক ধান কেইদিনমান শুকাব, তাৰপিছতহে নিয়া হ'ব। কাৰণ ধানখিনি বৰ্তমান এতিয়া কেঁচা আছে, অলপমান শুকালেহে নিয়া হ'ব। এইবিলাক ধান কটা হৈছে ধানৰ মুঠা। আমি মুঠা এয়া মই ফাইনেলি পাই গ'লোঁ আমাৰ ধানখিনি। এইখিনি হৈছে আমাৰ ধান। ভাল হোৱা নাই, একেবাৰে বেয়া হৈছে। বতৰৰ কাৰণে পানী নোহোৱা হৈ গৈছিল, সময়মতে সাৰবোৰ দিব পৰা নাছিলোঁ, সেইবাবে ধানখিনি বহুতো বেয়া হৈছে। উপায় নাই, কি কৰিম। প্ৰকৃতিয়ে যদি বৰষুণ নিদিয়ে কি কৰিম, একো কৰিবতো নাই। প্ৰকৃতিৰ ওপৰতহে আমাৰ এই সংসাৰখন চলি আছে। গতিকে আপোনালোকক মই দেখুৱালোঁ এইখিনি আমাৰ ধান। মই আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰাৰে, চাই থাকিব। এয়া চাওক আমাৰ ধান কেনেকুৱা হৈছে, চাব আপোনালোকে। বহুত বেয়া হৈছে, তথাপিও দেখুৱাইছোঁ আপোনালোকক মই ধানখিনি। আজিৰ ভিডিঅ' বেছি দীঘলীয়া নহয়। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।